নমস্কাৰ আজিৰ ভিডিঅ'টোত মই দশম শ্ৰেণীৰ কবি ৰঘুনাথ চৌধাৰীদেৱে লিখা প্ৰশস্তি নামৰ কবিতাটিত থকা প্ৰশ্নাৱলীৰ ৮ নম্বৰ খ প্ৰশ্নোত্তৰটো লৈ আহিছোঁ কিন্তু যদিহে মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ আপোনালোকে এটা লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব প্ৰশস্তি নামৰ কবিতাটিত ৮ নম্বৰ প্ৰশ্নটো আছে ব্যাখ্যা কৰা খ কৰি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ শেষ হ'ল মহাকালৰাত্ৰি উঠা সেই ঋতিক ধ্যানী অমৃতৰ পুত্ৰ উঠা যত্ৰ মুক্তি পথযাত্ৰী উত্তৰ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অসমীয়া সাহিত্য শ্ৰেণীকাৰ অন্তৰ্গত কবি ৰঘুনাথ চৌধাৰীদেৱে লিখা প্ৰশস্তি নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে উক্ত কবিতাফাকিৰ দ্বাৰা কবিয়ে কালৰাত্ৰিৰ অন্ধকাৰ নাশ কৰি পুৱাৰ সুৰুজে কঢ়িয়াই অনা সুন্দৰতাৰ অভিযানত অমৃতৰ সন্তান মানুহক জড়িত কৰিবলৈ চেষ্টা কৰিছে কালৰাত্ৰিৰ অন্ধকাৰক অৱসান ঘটাই পুৱা কাষত হেঙুলী আভাৰে সূৰ্য দেৱতাই ভুমুকি মৰাৰ লগে লগে গোটেই প্ৰকৃতি জগততে এক অপৰূপ ৰূপ সৌন্দৰ্যৰ সৃষ্টি হয় কবি দৃষ্টিত এই জগতখনে যেতিয়া আনন্দ সন্ধানী আলোক সন্ধানী তেনে ক্ষেত্ৰত অমৃতৰ সন্তান মানুহে জীৱশ্ৰেষ্ঠ হৈও কিয় পোহৰৰ সন্ধান কৰিব বিচৰা নাই প্ৰকৃতিৰ সন্মোহিনীৰ সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে সেয়েহে কবিয়ে মানুহক ঋতিক ধ্যানী অমৃতৰ পুত্ৰ বুলি কৈ এলা ত্যাগ কৰিবলৈ আহ্বান জনাইছে সেয়েহে কবিয়ে কবিতাফাকিৰ যোগেদি কৈছে যে কৰি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ শেষ হ'ল মহাকালৰাত্ৰি উঠা সেই ঋতিক ধ্যানী অমৃতৰ পুত্ৰ উঠা যত্ৰ মুক্তি পথযাত্ৰী মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই ইমানতে ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছোঁ পুনৰ বেলেগ এটা ভিডিঅ' লৈ সকলোৰে আগত উপস্থিত হ'মহি